নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আসাম পুলিচ ABUBৰ আগন্তুক পৰীক্ষাৰ বাবে জিঅ'গ্ৰাফিৰ 10টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছোঁ। আৰু বলক অলপো দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, ক্ষেত্ৰফল হিচাপে ভাৰত বিশ্বৰ আটাইতকৈ ডাঙৰ দেশৰ ভিতৰত কিমান নম্বৰ স্থানত আছে? এটা চাব, ক্ষেত্ৰফলৰ হিচাপে ভাৰত বিশ্বৰ ভিতৰত কিমান নম্বৰ স্থানত আছে? ইয়াৰ ৰাইট অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ, 7 নম্বৰ স্থানত। কুৱেশ্যন নম্বৰ 2, নিম্নলিখিত কোনখন দেশৰ লগত ভাৰতে আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ নকৰে? ইয়াৰ ৰাইট অপশ্যনটো হৈছে অপশ্যন নম্বৰ 2, শ্ৰীলংকা। শ্ৰীলংকাৰ লগত ভাৰতে কোনো ধৰণৰ আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ নকৰে। কুৱেশ্যন নম্বৰ 3, পাক জলসন্ধি কোন দুখন দেশৰ মাজত আছে? এইটো কুৱেশ্যন প্ৰায় এক্সামত অহা দেখা যায়। এইটো আপোনালোকে ইম্পৰ্টেণ্ট বুলি চিন্তি ল'ব। ইয়াৰ ৰাইট অপশ্যনটো কোনটো হৈ যাব? অপশ্যন 2, ভাৰত আৰু শ্ৰীলংকাৰ মাজত। পাক জলসন্ধি কোন দুখন দেশৰ মাজত আছে? ভাৰত আৰু শ্ৰীলংকা। কুৱেশ্যন নম্বৰ 4, ভাৰতে কোনখন দেশৰ লগত আটাইতকৈ কম আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ কৰে? ইয়াৰ ৰাইট অপশ্যনটো কি হৈ যাব? অপশ্যন নম্বৰ এ, আফগানিস্তান। কিমান কিলোমিটাৰ? 106 কিলোমিটাৰ। ভাৰতে আফগানিস্তানৰ লগত কিমান কিলোমিটাৰ ভাগ বিতৰণ কৰে সীমা? 106 কিলোমিটাৰ। এইটো এক্সামত সুধিব পাৰে, কিমান কিলোমিটাৰটো মনত ৰখাই ল'ব, 106 কিলোমিটাৰ। কুৱেশ্যন নম্বৰ 5, কোনখন দেশৰ লগত ভাৰতে আটাইতকৈ বেছি আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ কৰে? ইয়াৰ ৰাইট অপশ্যনটো হৈছে অপশ্যন নম্বৰ 3, বাংলাদেশ। ভাৰতে কোনখন দেশৰ লগত আটাইতকৈ বেছি সীমা ভাগ কৰে? বাংলাদেশ। আৰু কিমান ভাগ কৰে? 409.67 কিলোমিটাৰ। এইটো মনত ৰখাই ল'ব, এইটো এক্সামত সুধিব পাৰে, কিমান কিলোমিটাৰ ভাগ কৰে? 409.67 কিলোমিটাৰ। কুৱেশ্যন নম্বৰ 6, কুৱেশ্যন নম্বৰ 6টো কি বুলি কৈছে? ভাৰতৰ আটাইতকৈ ডাঙৰ কেন্দ্ৰশাসিত ৰাজ্য কোনখন? ভাৰতৰ আটাইতকৈ ডাঙৰ কেন্দ্ৰশাসিত ৰাজ্য হৈছে ইয়াৰ ৰাইট অপশ্যনটো হৈছে অপশ্যন নম্বৰ 3, আন্দামান নিকোবৰ। ভাৰতৰ আটাইতকৈ ডাঙৰ কেন্দ্ৰশাসিত ৰাজ্যখনৰ নাম কি? আন্দামান নিকোবৰ দ্বীপসমূহ। কুৱেশ্যন নম্বৰ 7, ভাৰতৰ কিমানখন ৰাজ্যই নেপালৰ লগত সীমা ভাগ কৰে? ইয়াৰ ৰাইট অপশ্যনটো হৈছে অপশ্যন নম্বৰ 5, ভাৰতৰ 5খন ৰাজ্যই কি কৰে? নেপালৰ লগত সীমা ভাগ কৰে। ৰাজ্যকেইখন কি কি যদি সোধে আমাক, কি কি হ'ব? উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, UP, বিহাৰ, পশ্চিম বংগাল আৰু এখন কি হ'ব? ছিকিম। কুৱেশ্যন নম্বৰ 8, তলৰ কোনখন ৰাজ্যই নেপালৰ লগত সীমা ভাগ নকৰে? ইয়াৰ ৰাইট অপশ্যনটো হৈছে অপশ্যন নম্বৰ 2, অসম। অসমে নেপালৰ লগত কোনো ধৰণৰ সীমা ভাগ নকৰে। কুৱেশ্যন নম্বৰ 9 কি বুলি কৈছে আমাক? ভাৰত আৰু ভূটানৰ মাজৰ সীমা কিমানখন ৰাজ্যৰ লগত লাগে? মানে ভাৰত আৰু ভূটানৰ মাজত কিমানখন ৰাজ্য আছে? 4খন। এই 4খন ৰাজ্যনো কি কি চাওঁ। ফাৰ্ষ্ট হৈছে অসম, অৰুণাচল প্ৰদেশ, পশ্চিম বংগাল আৰু এখন কি? ছিকিম। কুৱেশ্যন নম্বৰ 10, কুৱেশ্যন নম্বৰ 10টো কি বুলি কৈছে? ক্ষেত্ৰফল হিচাপে ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্যখন কোনখন? ক্ষেত্ৰফল হিচাপে হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্য ৰাজস্থান। কিমান ক্ষেত্ৰফল কিমান ৰাজস্থানৰ? 34239 বৰ্গ কিলোমিটাৰ পাৰ স্কুৱেৰ। আৰু ছেকেণ্ডখন হৈছে মধ্যপ্ৰদেশ আৰু থাৰ্ডখন হৈছে মহাৰাষ্ট্ৰ। মনত ৰাখি ল'ব। কুৱেশ্যন নম্বৰ 11, ভাৰতৰ কোনখন ৰাজ্যৰ মূল ভূখণ্ডৰ উপকূল আটাইতকৈ দীঘল? ইয়াৰ ৰাইট অপশ্যনটো হৈছে গুজৰাট। এই কুৱেশ্যনটো প্ৰায় এক্সামত দেখা যায়, এইটো ইম্পৰ্টেণ্ট নোট কৰি ল'ব। ভাৰতৰ কোনখন ৰাজ্যৰ মূল ভূখণ্ডৰ উপকূল আটাইতকৈ দীঘল? গুজৰাট। কুৱেশ্যন নম্বৰ 12, আন্দামান দ্বীপপুঞ্জ আৰু নিকোবৰ দ্বীপপুঞ্জ ইটোৱে সিটোৰ পৰা তলৰ কোনটোৰ দ্বাৰা পৃথক হৈছে? ইয়াৰ ৰাইট অপশ্যনটো হৈছে অপশ্যন নম্বৰ 1, 10 ডিগ্ৰী চেনেল, 10 ডিগ্ৰী চেনেল। কুৱেশ্যন নম্বৰ 13, কুৱেশ্যন নম্বৰ 13টো কি বুলি কৈছে? পশ্চিম বংগই কিমানখন দেশৰ লগত নিজৰ সীমা ভাগ কৰে? ইয়াৰ ৰাইট অপশ্যনটো কোনটো হৈ যাব? ইয়াৰ ৰাইট অপশ্যনটো হৈছে অপশ্যন নম্বৰ 3, পশ্চিম বংগই 3খন দেশৰ লগত নিজৰ সীমা ভাগ কৰে। এনচাৰ কি হৈ যাব? 3খন। আৰু সেই 3খন যদি দেশ সোধে তেনেহ'লে দেশকেইখন কি কি হ'ব? বাংলাদেশ, নেপাল আৰু কি? ভূটান।
বাংলাদেশ, নেপাল আৰু ভূটানৰ লগত পশ্চিমবংগই নিজৰ সীমা ভাগ কৰে। কুৱেশ্যন নম্বৰ 14 ভাৰতৰ আটাইতকৈ দীঘল সুৰংগ জৱাহৰ সুৰংগ কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ ৰাইট অপশ্যনটো হৈছে অপশ্যন নম্বৰ 1 জম্মু কাশ্মীৰ। জৱাহৰ সুৰংগ জম্মু কাশ্মীৰ ৰাজ্যত অৱস্থিত। কুৱেশ্যন নম্বৰ 15 কেন্দ্ৰশাসিত প্ৰদেশ লাডাখত কিমানখন জিলা আছে? ইয়াৰ ৰাইট অপশ্যনটো হৈছে অপশ্যন নম্বৰ 2 দুখন জিলা আছে। এই দুখন জিলা কি কি হৈছে? এখন হৈছে কাৰ্গিল আৰু এখন কি লেহ। কুৱেশ্যন নম্বৰ 16 নিম্নলিখিত কোনখন ৰাজ্যৰ উপকূলীয় সীমা আটাইতকৈ কম? ইয়াৰ ৰাইট অপশ্যনটো হৈছে অপশ্যন নম্বৰ 1 গোৱা 118 কিলোমিটাৰ। গোৱা ৰাজ্যৰ উপকূলীয় সীমা আটাইতকৈ কম। এইটো সুধিব পাৰে কিমান কিলোমিটাৰ বুলি, 118 কিলোমিটাৰ। আৰু আটাইতকৈ বেছি কাৰ হয়? গুজৰাট। তাৰ কিমান কিলোমিটাৰ আছিলে গুজৰাটৰ? 1214.70 কিলোমিটাৰ। এইটো মানে মনত ৰাখি ল'ব 1214.70 কিলোমিটাৰ। কুৱেশ্যন নম্বৰ 17 চেল হিল ষ্টেচন কোন ৰাজ্যত আছে? চেল হিল ষ্টেচন আছে হিমাচল প্ৰদেশ। ইয়াৰ ৰাইট অপশ্যনটো কোনটো হৈ যাব? হিমাচল প্ৰদেশ। কোনখন ৰাজ্যৰ তিনিওফালে বাংলাদেশৰ সীমা বিস্তাৰিত হৈ আছে? ইয়াৰ ৰাইট অপশ্যনটো কোনটো হৈ যাব? ইয়াৰ ৰাইট অপশ্যনটো হ'ব অপশ্যন 1 ত্ৰিপুৰা। ত্ৰিপুৰা ৰাজ্যৰ তিনিওফালে বাংলাদেশৰ সীমা বিস্তাৰিত হৈ আছে। কুৱেশ্যন নম্বৰ 19 চিমলা কোনখন ভাৰতীয় ৰাজ্যৰ ৰাজধানী? এইটো বহুত ইজি কুৱেশ্যন হয়। ইয়াৰ ৰাইট অপশ্যনটো কোনটো হৈ যাব? চিমলা হৈছে হিমাচল প্ৰদেশৰ ৰাজধানী। কুৱেশ্যন নম্বৰ 20 কি কৈছে? বেলগাবি চহৰ কোনখন ৰাজ্যত অৱস্থিত? এইটো কুৱেশ্যন আপোনালোকক মই ঘৰত হোমৱৰ্ক দিছোঁ আৰু ইয়াৰ এনচাৰটো কমেণ্ট কৰিব আৰু যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।